তেজমতলৈ আপোনাক স্বাগতম। আমাৰ লক্ষ্য আপোনাৰ শিক্ষক হোৱাৰ সপোনক সম্পূৰ্ণৰূপে সাকাৰ কৰা। আজি আমি আলোচনা কৰিম নিম্ন প্ৰাথমিকৰ পৰিৱেশৰ বাবে প্ৰয়োজনীয় কেইটামান প্ৰশ্ন উত্তৰ। এই প্ৰশ্ন উত্তৰসমূহ অসম টেট তথা চি টেটৰ বাবে খুবেই প্ৰয়োজনীয়, গতিকে আপোনালোকে মন দি এই প্ৰশ্নসমূহ চাব। বন্ধুসকল, আমি প্ৰশ্নসমূহৰ মাজলৈ আহোঁ। প্ৰশ্ন 1, তলৰ কোনবিধ মিশ্ৰ সম্পদ? এ মাটি, বি বায়ু, চি পানী, ডি কয়লা। উত্তৰ এ মাটি। 2 নম্বৰ, তলৰ কোনবিধ বিলুপ্ত প্ৰাণী? এ ময়ূৰ, বি ফুটুকী ফেঁচা, চি ডুডু, ডি শিহু। উত্তৰ চি ডুডু। 3 নম্বৰ, অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা? এ 4খন, বি 5খন, চি 6খন, ডি 7খন। উত্তৰ বি 5খন। 4 নম্বৰ, অসমত হাতী সংৰক্ষিত অঞ্চল? এ 5খন, বি 6খন, চি 7খন, ডি 8খন। উত্তৰ এ 5খন। 5, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি? এ 858 বৰ্গ কিলোমিটাৰ, বি 859 বৰ্গ কিলোমিটাৰ, চি 857 বৰ্গ কিলোমিটাৰ, ডি 756 বৰ্গ কিলোমিটাৰ। উত্তৰ এ 858 বৰ্গ কিলোমিটাৰ। এবাৰ 6 নম্বৰ, পিন ভেলী ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? এ হাৰিয়ানা, বি বিহাৰ, চি গুজৰাট, ডি হিমাচল প্ৰদেশ। উত্তৰ ডি হিমাচল প্ৰদেশ। 7 নম্বৰ, নামেৰী ৰাষ্ট্ৰীয় উদ্যানে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পায়? এ 1996 চনত, বি 1897 চনত, চি 1896 চনত, ডি 1997 চনত। উত্তৰ ডি 1997 চনত। এবাৰ 8 নম্বৰ, ওৰাং ৰাষ্ট্ৰীয় উদ্যানে ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি পায়? এ 1899 চনত, বি 1999 চনত, চি 1998 চনত, ডি 1997 চনত। উত্তৰ বি 1999 চনত। 9 নম্বৰ, সোণাই ৰূপাই অভয়াৰণ্যখন অৱস্থিত? এ শোণিতপুৰ জিলা, বি ওদালগুৰি জিলা, চি বাক্সা জিলা, ডি নগাঁও জিলা। উত্তৰ এ শোণিতপুৰ জিলা। 10 নম্বৰ, ষ্টাৰ্লিং নামৰ পৰিভ্ৰমী পক্ষীবিধ অসমলৈ আহে? এ ইৰাণৰ পৰা, বি চাইবেৰিয়াৰ পৰা, চি মধ্য এছিয়াৰ পৰা, ডি কাশ্মীৰৰ পৰা। উত্তৰ ডি কাশ্মীৰৰ পৰা। 11 নম্বৰ, ট্ৰেফিক লাইটৰ হালধীয়া ৰঙে? অপশ্যন এ ৰবলৈ কয়, বি যাবলৈ কয়, চি সাজু হ'বলৈ কয়, ডি ওপৰৰ এটাও নহয়। উত্তৰ চি সাজু হ'বলৈ কয়। 12 নম্বৰ, তলৰ কোনবিধ খাৰিফ শস্য নহয়? অপশ্যন এ বাওধান, বি মৰাপাট, চি কুঁহিয়াৰ, ডি ঘেঁহু। উত্তৰ ডি ঘেঁহু। এইবাৰ 13 নম্বৰ, অসমত চাহ খেতি কৰা এলেকাৰ পৰিমাণ হ'ল? এ 3,04,133 হেক্টৰ, বি 3,04,134 হেক্টৰ, চি 2,04,133 হেক্টৰ, ডি 2,04,135 হেক্টৰ। উত্তৰ এ 3,04,133 হেক্টৰ। এইবাৰ 14 নম্বৰ প্ৰশ্ন, তলৰ কোনটো বৈদ্যুতিক আঘাতৰ ফলত স্নায়ুকোষসমূহ জখম হোৱাৰ ফলত দেখা দিয়া উপসৰ্গসমূহ নহয়? এ অজ্ঞান হৈ যোৱা, বি শৰীৰৰ উত্তাপ কমি যোৱা, চি শ্বাস প্ৰশ্বাস বন্ধ হোৱা, ডি তেজ ওলায়। উত্তৰ ডি তেজ ওলায়। 15 নম্বৰ, বিষাক্ত সৰ্পৰ দংশনৰ লক্ষণ হ'ল? এ পিয়া লগা, বি বমি হোৱা, চি পেট বিষোৱা, ডি ওপৰৰ এটাও নহয়। উত্তৰ এ পিয়াহ লগা। 16, নিয়মীয়াকৈ খেলা ধূলা আৰু ব্যায়াম কৰিলে শৰীৰত? অপশ্যন এ বল বৃদ্ধি হয়, অপশ্যন বি টোপনি বেছি হয়, অপশ্যন চি তেজ চলাচল আৰু শৰীৰ সবল হয়, অপশ্যন ডি শৰীৰৰ ওজন বাঢ়ে। উত্তৰ অপশ্যন চি তেজ চলাচল আৰু শৰীৰ সবল হয়। এবাৰ 17 নম্বৰ প্ৰশ্ন, তলৰ কোনটো পাৰিৱেশিক দুৰ্যোগৰ কাৰণ নহয়? অপশ্যন এ জনসংখ্যাৰ আধিক্য, অপশ্যন বি নগৰীকৰণ, অপশ্যন চি ঔদ্যোগিকৰণ, অপশ্যন ডি দৰিদ্ৰতা। উত্তৰ অপশ্যন ডি দৰিদ্ৰতা। 18 নম্বৰ, বানপানী হোৱাৰ পিছত হোৱা ৰোগ হ'ল? অপশ্যন এ এইডছ,
বি টাইফয়েড, চি ডিঙিৰ বিষ, ডি পলিঅ'। উত্তৰ বি টাইফয়েড। 19 ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম থাৰ্মোমিটাৰ, বি বেৰোমিটাৰ, চি ৰিখটাৰ স্কেল, ডি ওপৰৰ এটাও নহয়। উত্তৰ চি ৰিখটাৰ স্কেল। এইবাৰ 20 নম্বৰ ভাৰতৰ ঘূৰ্ণী বতাহৰ সাৱধানবাণী জনোৱাৰ বাবে মুঠ কেন্দ্ৰ আছে। অপশ্যন এ 5টা, অপশ্যন বি 6টা, অপশ্যন চি 7টা, অপশ্যন ডি 8টা। উত্তৰ অপশ্যন এ 5টা। 21 ভূমিস্খলনৰ প্ৰাকৃতিক কাৰণ নহয়। অপশ্যন এ ভূমিকম্প, অপশ্যন বি বজ্ৰপাত, অপশ্যন চি জুৰি আদি বৈ অহা, অপশ্যন ডি মাটি খন্দা। উত্তৰ অপশ্যন ডি মাটি খন্দা। এবাৰ 22 নম্বৰ প্ৰশ্ন মাইকী এইডিছ মহ হ'ল অপশ্যন এ মেলেৰিয়াৰ বাহক, বি ডেংগুৰ বাহক, চি জাপানীজ এনকেফেলাইটিছৰ বাহক, অপশ্যন ডি টাইফয়েডৰ বাহক। উত্তৰ এ মেলেৰিয়াৰ বাহক। 23 নম্বৰ জাতীয় সংহতি হ'ল আমাৰ দেশৰ প্ৰগতিৰ বাবে এক শিকনীয় আৱশ্যকীয় বস্তু। কথাকাৰ কৈছিল এ চি ডি দেশমুখ, বি ডাক্তৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, চি মহাত্মা গান্ধী, ডি জৱাহৰলাল নেহৰু। উত্তৰ এ চি ডি দেশমুখ। 24 গণপৰিষদৰ প্ৰথম অধিৱেশন হৈছিল। অপশ্যন এ 1945 চনত, অপশ্যন বি 1946 চনত, অপশ্যন চি 1947 চনত, অপশ্যন ডি 1998 চনত। উত্তৰ বি 1946 চনত। 25 ভাৰতৰ সংবিধানৰ অনুচ্ছেদ হ'ল অপশ্যন এ 395টা, বি 396টা, চি 397টা, ডি 398টা। উত্তৰ এ 395টা। 26 ভাৰতীয় সংবিধানৰ অনুসূচী হ'ল এ 7টা, বি 8টা, চি 9টা, ডি 10টা। উত্তৰ চি 9টা। 27 ভাৰতীয় সংবিধানৰ নিৰ্দেশনাত্মক নীতিবোৰ উল্লেখ আছে 36ৰ পৰা 51 নম্বৰ অনুচ্ছেদলৈকে, বি 34ৰ পৰা 50 নম্বৰ অনুচ্ছেদলৈকে, চি 34ৰ পৰা 51 নম্বৰ অনুচ্ছেদলৈকে, ডি 35ৰ পৰা 51 নম্বৰ অনুচ্ছেদলৈকে। উত্তৰ এ 36ৰ পৰা 51 নম্বৰ অনুচ্ছেদলৈকে। 24 নম্বৰ সংবিধানত সমতাৰ অধিকাৰ উল্লেখ আছে 14ৰ পৰা 18 অনুচ্ছেদলৈ, বি 14ৰ পৰা 17 অনুচ্ছেদলৈ, চি 15ৰ পৰা 18 অনুচ্ছেদলৈ, ডি 15ৰ পৰা 17 অনুচ্ছেদলৈ। উত্তৰ 14ৰ পৰা 18 অনুচ্ছেদলৈ। অপশ্যন এ। 29 মৌলিক কৰ্তব্যসমূহ সন্নিৱিষ্ট কৰা আছে সংবিধানত। অপশ্যন এ 4 ক নম্বৰ অধ্যায়ত, অপশ্যন বি 4 খ নম্বৰ অধ্যায়ত, অপশ্যন চি 3 ক নম্বৰ অধ্যায়ত, অপশ্যন ডি 3 খ নম্বৰ অধ্যায়ত। উত্তৰ অপশ্যন এ 4 ক নম্বৰ অধ্যায়ত। 30 মহাত্মা গান্ধী অসমলৈ আহিছিল। অপশ্যন এ 1921 চনত, বি 1920 চনত, চি 1821 চনত, ডি 1820 চনত। উত্তৰ এ 1921 চনত। কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল এ 1942 চনৰ 8 অক্টোবৰ, বি 1942 চনৰ 9 অক্টোবৰ, চি 1942 চনৰ 10 অক্টোবৰ, ডি 1942 চনৰ 11 অক্টোবৰ। উত্তৰ চি 1942 চনৰ 10 অক্টোবৰ। 32 পেট্ৰলৰ দক্ষতা বঢ়াবৰ কাৰণে প্ৰতি লিটাৰ পেট্ৰলৰ আগত লিড মিহলোৱা হয়। অপশ্যন এ 4 গ্ৰাম, অপশ্যন বি 5 গ্ৰাম, অপশ্যন চি 6 গ্ৰাম, অপশ্যন ডি 7 গ্ৰাম। উত্তৰ অপশ্যন এ 4 গ্ৰাম। 33 পানী প্ৰদূষণ আইন প্ৰস্তুত হৈছিল। অপশ্যন এ 1972 চনত, অপশ্যন বি 1973 চনত, অপশ্যন চি 1974 চনত, অপশ্যন ডি 1975 চনত। উত্তৰ অপশ্যন চি 1974 চনত। 34 হাকোটা পেলুৱে মানুহৰ অপশ্যন এ শৰীৰৰ পৰা প্ৰটিন আৰু ৰক্ত কণিকা শোষণ কৰে, অপশ্যন বি শৰীৰৰ পৰা মূৰৰ বিষ হয়, অপশ্যন চি ৰক্তক্ষৰণ কৰায়, অপশ্যন ডি টোপনি হৰণ কৰে। উত্তৰ অপশ্যন এ শৰীৰৰ পৰা প্ৰটিন আৰু ৰক্ত কণিকা শোষণ কৰে। 35 নম্বৰ
পৃথিৱীৰ কোনখন দেশত ভূমিকম্পৰ সম্ভাৱনা আটাইতকৈ বেছি? অপশ্যন এ কানাডা, অপশ্যন বি ব্ৰাজিল, অপশ্যন চি ইৰাক, অপশ্যন ডি জাপান। উত্তৰ অপশ্যন ডি জাপান। ৩৬ পৰ্ণপাতী বনাঞ্চলত পোৱা এবিধ মূল্যৱান গছ হৈছে অপশ্যন এ কদম গছ, অপশ্যন বি আম গছ, অপশ্যন চি শাল গছ, অপশ্যন ডি বট গছ। উত্তৰ অপশ্যন চি শাল গছ। ৩৭ নম্বৰ তলত দিয়া কোনবিধ সঁজুলিৰ দ্বাৰা ভূমিকম্পৰ প্ৰবলতা জোখা হয়? অপশ্যন এ থাৰ্মোমিটাৰ, অপশ্যন বি পাইৰোমিটাৰ, অপশ্যন চি বেৰোমিটাৰ, অপশ্যন ডি ছিস্মোগ্ৰাফ। উত্তৰ অপশ্যন ডি ছিস্মোগ্ৰাফ। এবাৰ ৩৮ নম্বৰ কি অণুজীৱ নাইট্ৰজেন স্থিতিকৰণৰ সৈতে জড়িত? অপশ্যন এ বেচিলাছ, অপশ্যন বি নীলা সেউজীয়া শেলাই এনাবিনা, অপশ্যন চি মাইট্ৰমনাছ, অপশ্যন ডি এক্টিনমাইট। উত্তৰ অপশ্যন বি নীলা সেউজীয়া শেলাই এনাবিনা। ৩৯ নম্বৰ এশিঙীয়া গড় কোন অঞ্চলৰ থলুৱা প্ৰাণী? অপশ্যন এ নীলগিৰি অঞ্চল, অপশ্যন বি সুন্দৰবন অঞ্চল, অপশ্যন চি অসম, অপশ্যন ডি গিৰ বনাঞ্চল। উত্তৰ অপশ্যন চি অসম। ৪০ নম্বৰ বিৰল প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদ থকা নিজম উপত্যকা ক'ত অৱস্থিত? অপশ্যন এ কেৰালা, অপশ্যন বি কৰ্ণাটক, অপশ্যন চি অন্ধ্ৰপ্ৰদেশ, অপশ্যন ডি উত্তৰাখণ্ড। উত্তৰ অপশ্যন এ কেৰেলা। ৪১ নম্বৰ বহিস্থানিক সংৰক্ষণ ব্যৱস্থাৰ উদাহৰণ কি? অপশ্যন এ ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন বি চিৰিয়াখানা, অপশ্যন চি অভয়াৰণ্য, অপশ্যন ডি অৰণ্য। উত্তৰ অপশ্যন বি চিৰিয়াখানা। ৪২ নম্বৰ ৰাষ্ট্ৰীয় উদ্যান এখনত কি সংৰক্ষণ কৰা হয়? অপশ্যন এ সম্পূৰ্ণ পৰিস্থিতিতন্ত্ৰ, অপশ্যন বি উদ্ভিদ আৰু প্ৰাণী, অপশ্যন চি অকল প্ৰাণী, অপশ্যন ডি অকল উদ্ভিদ। উত্তৰ অপশ্যন বি উদ্ভিদ আৰু প্ৰাণী। ৪৩ নম্বৰ কি ধৰণৰ প্ৰাণী সংৰক্ষণ কৰা উচিত? অপশ্যন এ নিৰীহ প্ৰাণী, অপশ্যন বি অৰ্থনৈতিকভাৱে লাভজনক প্ৰাণী, অপশ্যন চি ভয়ানক প্ৰাণী, অপশ্যন ডি অৱলুপ্ত হৈ যাব ধৰা প্ৰাণী। উত্তৰ অপশ্যন ডি অৱলুপ্ত হৈ যাব ধৰা প্ৰাণী। ৪৪ নম্বৰ কোনবিধ বৰ্গৰ প্ৰাণী আটাইতকৈ বেছি সংকটাপন্ন হৈছে? অপশ্যন এ স্তন্যপায়ী, অপশ্যন বি মৎস্য, অপশ্যন চি সৰীসৃপ, অপশ্যন ডি পক্ষী। উত্তৰ অপশ্যন চি সৰীসৃপ। ৪৫ নম্বৰ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন? অপশ্যন এ কানহা, অপশ্যন বি কৰবেট, অপশ্যন চি পেৰিয়াৰ, অপশ্যন ডি কাজিৰঙা। উত্তৰ অপশ্যন বি কৰবেট। ৪৬ নম্বৰ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰাণী কি? অপশ্যন এ বাঘ, অপশ্যন বি সিংহ, অপশ্যন চি হাতী, অপশ্যন ডি বান্দৰ। উত্তৰ অপশ্যন এ বাঘ। ৪৭ নম্বৰ মৰিচাছ দ্বীপত এসময়ত সততে দেখা পোৱা ডড চৰাই এতিয়া অপশ্যন এ দুৰ্লভ প্ৰজাতি, অপশ্যন বি স্পৰ্শকাতৰ প্ৰজাতি, অপশ্যন চি লুপ্তপ্ৰায় প্ৰজাতি, অপশ্যন ডি লুপ্ত প্ৰজাতি। উত্তৰ অপশ্যন ডি লুপ্ত প্ৰজাতি। ৪৮ জাপানত হোৱা মিনামাটা ৰোগৰ কাৰণ আছিল অপশ্যন এ তেজস্ক্ৰিয় প্ৰদূষণ, অপশ্যন বি জল প্ৰদূষণ, অপশ্যন চি বায়ু প্ৰদূষণ, অপশ্যন ডি স্থূল প্ৰদূষণ। উত্তৰ অপশ্যন বি জল প্ৰদূষণ। ৪৯ নম্বৰ বিশ্ব পৰিৱেশ দিৱস অপশ্যন এ ১৫ জুন, বি ৫ জুন, চি ৫ জুলাই, ডি ১৫ জুলাই। উত্তৰ অপশ্যন বি ৫ জুন। ৫০ নম্বৰ ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ২৮ ফেব্ৰুৱাৰী। ৫১ বিশ্ব বন দিৱস ৱৰ্ল্ড ফৰেষ্ট ডে অপশ্যন এ ২১ জুন, বি ২১ মে', চি ২১ মাৰ্চ, ডি ২১ এপ্ৰিল। উত্তৰ চি ২১ মাৰ্চ। ৫২ বিশ্ব স্বাস্থ্য দিৱস অপশ্যন এ ৭ এপ্ৰিল, অপশ্যন বি ৭ মে', অপশ্যন চি ৭ জুন, অপশ্যন ডি ৭ জুলাই। উত্তৰ অপশ্যন এ ৭ এপ্ৰিল। ৫৩ বসুধা দিৱস আৰ্থ ডে অপশ্যন এ ২২ এপ্ৰিল, বি ২২ ডিচেম্বৰ, চি ২২ অক্টোবৰ, ডি ২২ জুন। উত্তৰ অপশ্যন এ ২২ এপ্ৰিল। ৫৪ বিশ্ব জনসংখ্যা দিৱস অপশ্যন এ ১১ মাৰ্চ, অপশ্যন বি ১১ এপ্ৰিল, অপশ্যন চি ১১ জুলাই, অপশ্যন ডি ১১ জানুৱাৰী। উত্তৰ অপশ্যন চি ১১ জুলাই। ৫৫ ৰিখটাৰ স্কেলত যি ভূমিকম্পৰ প্ৰাবল্য 7 আৰু 7.9 ভিতৰত থাকে তাকে বোলে অপশ্যন এ বৃহৎ ভূমিকম্প, বি অতি বৃহৎ ভূমিকম্প, চি ধ্বংসকাৰী ভূমিকম্প, ডি অনিষ্টকাৰী ভূমিকম্প। উত্তৰ অপশ্যন এ বৃহৎ ভূমিকম্প। ৫৬
তলত দিয়া কোনবিধ গেছক সেউজগৃহ গেছ নবোলে? অপশ্যন এ কাৰ্বন ডাই অক্সাইড, বি মিথেন, চি অক্সিজেন, ডি ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন। উত্তৰ অপশ্যন চি অক্সিজেন। 57 নম্বৰ, ফ্ল'ৰাইড প্ৰদূষণৰ দ্বাৰা মানুহৰ দেহৰ কি অংগ প্ৰথমে প্ৰভাৱিত হয়? অপশ্যন এ গাৰছাল, বি হাওঁফাওঁ, চি হৃদযন্ত্ৰ, ডি দাঁত। উত্তৰ অপশ্যন ডি দাঁত। 58 নম্বৰ, কি এককৰ দ্বাৰা কোলাহল প্ৰদূষণ জোখা হয়? অপশ্যন এ নেনোমিটাৰ, বি হাৰ্টছ, চি ডেচিবেল, ডি ফেথম। উত্তৰ অপশ্যন চি ডেচিবেল। 59, তলত দিয়া কোনবিধ গেছে অজন বিনষ্ট নকৰে? অপশ্যন এ ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন, অপশ্যন বি মিথেন, অপশ্যন চি নাইট্ৰাছ অক্সাইড, অপশ্যন ডি হাইড্ৰজেন। উত্তৰ অপশ্যন ডি হাইড্ৰজেন। 60 নম্বৰ, বসন্ত ৰোগৰ বীজাণুৰ নাম কি? অপশ্যন এ ভেৰিচেলা জোষ্টাৰ ভাইৰাছ, অপশ্যন বি ৰেবিছ ভাইৰাছ, অপশ্যন চি ভিব্ৰিঅ' কলেৰী, অপশ্যন ডি মাইক'বেক্টেৰিয়াম লেপ্ৰি। উত্তৰ অপশ্যন এ ভেৰিচেলা জোষ্টাৰ ভাইৰাছ। এবাৰ 61 নম্বৰ প্ৰশ্ন, জলাতংক ৰোগৰ বীজাণুৰ নাম কি? এ ভেৰিচেলা জোষ্টাৰ ভাইৰাছ, বি ৰেবিছ ভাইৰাছ, চি ভিব্ৰিঅ' কলেৰী, ডি মাইক্ৰ'বেক্টেৰিয়াম লেপ্ৰি। উত্তৰ বি ৰেবিছ ভাইৰাছ। 62, কলেৰা ৰোগৰ বীজাণুৰ নাম কি? অপশ্যন এ ভেৰিচেলা জোষ্টাৰ ভাইৰাছ, বি ৰেবিছ ভাইৰাছ, চি ভিব্ৰিঅ' কলেৰী, ডি মাইক্ৰ'বেক্টেৰিয়াম লেপ্ৰি। উত্তৰ চি ভিব্ৰিঅ' কলেৰী। 63, কুষ্ঠ ৰোগৰ বীজাণুৰ নাম কি? অপশ্যন এ মাইক'বেক্টেৰিয়াম লেপ্ৰি, বি মাইক'বেক্টেৰিয়াম, চি সালমোনেলা টাইফি, ডি প্লাজমোডিয়াম। অপশ্যন এ মাইক'বেক্টেৰিয়াম লেপ্ৰি। 64, মেলেৰিয়া ৰোগৰ বীজাণুৰ নাম কি? অপশ্যন এ এণ্টামিবা হিষ্ট'লাইটিকা, বি প্লাজমোডিয়াম, চি সালমোনেলা, ডি ভেৰিচেলা। উত্তৰ অপশ্যন বি প্লাজমোডিয়াম। 65, প্লেগ ৰোগৰ বীজাণুৰ নাম কি? অপশ্যন এ পেষ্টিঅৰেলা পেল্টিছ, অপশ্যন বি প্লাজমোডিয়াম, অপশ্যন চি ভিব্ৰিঅ' কলেৰী, অপশ্যন ডি ভেৰিচেলা। উত্তৰ অপশ্যন এ পেষ্টিঅৰেলা পেল্টিছ। 66, কোনবিধ ৰোগ ভাইৰাছ সংক্ৰমণৰ দ্বাৰা নহয়? অপশ্যন এ বসন্ত, অপশ্যন বি কলেৰা, অপশ্যন চি জলাতংক, অপশ্যন ডি পলিঅ'। উত্তৰ অপশ্যন বি কলেৰা। 67, কোনবিধ ৰোগ বেক্টেৰিয়া সংক্ৰমণৰ দ্বাৰা নহয়? অপশ্যন এ কলেৰা, অপশ্যন বি টাইফইড, অপশ্যন চি যক্ষ্মা, অপশ্যন ডি বসন্ত। উত্তৰ অপশ্যন ডি বসন্ত। 68, কোনবিধ ৰোগ ভাইৰাছ সংক্ৰমণৰ দ্বাৰা নহয়? অপশ্যন এ বসন্ত, অপশ্যন বি কলেৰা, অপশ্যন চি টাইফইড, অপশ্যন ডি পলিঅ'। উত্তৰ অপশ্যন বি কলেৰা। 69, তলত দিয়া কোনবিধ ৰোগ সংক্ৰামক নহয়? অপশ্যন এ হৃদৰোগ, অপশ্যন বি কলেৰা, অপশ্যন চি বসন্ত, অপশ্যন ডি মেলেৰিয়া। উত্তৰ অপশ্যন এ হৃদৰোগ। 70, সেউজগৃহ প্ৰভাৱত কাৰ্বন ডাই অক্সাইডৰ অৱদান? অপশ্যন এ নাই, অপশ্যন বি কম, অপশ্যন চি সৰ্বোচ্চ, অপশ্যন ডি অক্সিজেনতকৈ বেছি। উত্তৰ অপশ্যন চি সৰ্বোচ্চ। 71, নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব কোনে দিছিল? অপশ্যন এ মেধা পাটেকাৰ, অপশ্যন বি সুন্দৰলাল বহুগুণা, অপশ্যন চি মেইৰা কুমাৰ, অপশ্যন ডি মেনকা গান্ধী। উত্তৰ অপশ্যন এ মেধা পাটেকাৰ। 72, কোনবিধ ভাইৰাছৰ কাৰণে পক্ষীজ্বৰ বাৰ্ডছ ফ্লু হয়? H1N2, অপশ্যন বি H2N1, অপশ্যন চি H1N1, অপশ্যন ডি H2N2। উত্তৰ অপশ্যন চি H1N1। 73, বায়ু প্ৰদূষণ আৰু নিয়ন্ত্ৰণ আইন? অপশ্যন এ 1981, অপশ্যন বি 1979, অপশ্যন চি 1982, অপশ্যন ডি 1985। উত্তৰ অপশ্যন এ 1981। 74, বন সংৰক্ষণ আইন? অপশ্যন এ 1981, অপশ্যন বি 1980, অপশ্যন চি 1982, অপশ্যন ডি 1983। উত্তৰ অপশ্যন বি 1980। 75, জলপ্ৰদূষণ সংৰক্ষণ আইন? অপশ্যন এ 1978,
অপশ্যন বি 1974, অপশ্যন চি 1976, অপশ্যন ডি 1980। উত্তৰ অপশ্যন বি 1974। 76 বন্যপ্ৰাণী সংৰক্ষণ আইন অপশ্যন এ 1968, অপশ্যন বি 1970, অপশ্যন চি 1972, অপশ্যন ডি 1974। উত্তৰ অপশ্যন চি 1972। 77 পৰিৱেশ সংৰক্ষণ আইন অপশ্যন এ 1980, অপশ্যন বি 1984, অপশ্যন চি 1983, অপশ্যন ডি 1982। উত্তৰ অপশ্যন এ 1980। 78 তলত দিয়াবোৰৰ ভিতৰত কোনবিধ আৱৰ্জনা আটাইতকৈ অপকাৰী? অপশ্যন এ প্লাষ্টিক, অপশ্যন বি তেজস্ক্ৰিয় আৱৰ্জনা, অপশ্যন চি কাগজ, অপশ্যন ডি গোবৰ। উত্তৰ অপশ্যন বি তেজস্ক্ৰিয় আৱৰ্জনা। 79 কি যন্ত্ৰৰ দ্বাৰা বায়ুত প্ৰলম্বিত ধূলিকণাৰ পৰিমাণ জুখিব পাৰি? অপশ্যন এ মেন'মিটাৰ, অপশ্যন বি বেৰ'মিটাৰ, অপশ্যন চি কনিমিটাৰ, অপশ্যন ডি ফেথোমিটাৰ। উত্তৰ অপশ্যন চি কনিমিটাৰ। 80 তলত দিয়া কোনবিধ শক্তিৰ উৎস ব্যৱহাৰ কৰিলে প্ৰদূষণ নহয়? অপশ্যন এ সৌৰশক্তি, অপশ্যন বি কয়লা, অপশ্যন চি কাঠখৰি, অপশ্যন ডি কেৰাচিন তেল। উত্তৰ অপশ্যন এ সৌৰশক্তি। 81 মহাজৈৱ বৈচিত্ৰ্যৰ দেশৰ ভিতৰত ভাৰতৰ স্থান কি? অপশ্যন এ পঞ্চম, অপশ্যন বি দশম, অপশ্যন চি একাদশ, অপশ্যন ডি নৱম। উত্তৰ অপশ্যন বি দশম। 82 কি ৰাসায়নিক পদাৰ্থৰ কাৰণে বায়ুমণ্ডলৰ অজন স্তৰ ঘাইকৈ অৱক্ষয়প্ৰাপ্ত হ'ব ধৰিছে? অপশ্যন এ ক্ল'ৰ'ফ্লুৰ'কাৰ্বন, অপশ্যন বি কাৰ্বন মন'ক্সাইড, অপশ্যন চি কাৰ্বন ডাই অক্সাইড, অপশ্যন ডি নাইট্ৰজেন। উত্তৰ অপশ্যন এ ক্ল'ৰ'ফ্লুৰ'কাৰ্বন। 83 গ্ৰীণহাউছ গেছবোৰে ঘাইকৈ কি ৰশ্মি শোষণ কৰে? অপশ্যন এ দৃশ্য পোহৰ, অপশ্যন বি ৰঞ্জন ৰশ্মি, অপশ্যন চি অৱলোহিত ৰশ্মি, অপশ্যন ডি অতিবেগুনী ৰশ্মি। উত্তৰ অপশ্যন চি অৱলোহিত ৰশ্মি। 84 ক্ল'ৰ'ফ্লুৰ'কাৰ্বন কি? অপশ্যন এ ষ্ট্ৰেটোস্ফিয়াৰত থকা অজন ধ্বংসকাৰী গেছ, অপশ্যন বি ট্ৰপ'স্ফিয়াৰত থকা অজন উৎপাদনকাৰী গেছ, অপশ্যন চি গাড়ী মটৰৰ ধোঁৱাত থকা গেছ, অপশ্যন ডি এবিধ উত্তম জীৱাশ্ম ইন্ধন। উত্তৰ অপশ্যন এ ষ্ট্ৰেটোস্ফিয়াৰত থকা অজন ধ্বংসকাৰী গেছ। 85 ছুনামি কি? অপশ্যন এ সাগৰীয় ঢৌ, অপশ্যন বি মহাসাগৰীয় ঢৌ, অপশ্যন চি সমুদ্ৰত ভূমিকম্প হোৱাৰ ফলত সৃষ্টি হোৱা বিধ্বংসী সাগৰীয় ঢৌ, অপশ্যন ডি এবিধ জাপানী ঢৌ। উত্তৰ অপশ্যন চি সমুদ্ৰত ভূমিকম্প হোৱাৰ ফলত সৃষ্টি হোৱা বিধ্বংসী সাগৰীয় ঢৌ। 86 নিজম উপত্যকা চাইলেণ্ট ভেলী কি? অপশ্যন এ কেৰালাত অৱস্থিত বৰ্ষাৰণ্য ট্ৰপিকেল ৰেইন ফৰেষ্ট, অপশ্যন বি কৰ্ণাটকত অৱস্থিত বৰ্ষাৰণ্য, অপশ্যন চি মহাৰাষ্ট্ৰত অৱস্থিত বৰ্ষাৰণ্য, অপশ্যন ডি কেৰালাৰ এটা অৰণ্য ধ্বংস কৰা অঞ্চল। উত্তৰ অপশ্যন এ কেৰালাত অৱস্থিত বৰ্ষাৰণ্য। 87 পৰিৱেশৰ ওপৰত প্ৰথম আন্তৰ্জাতিক সন্মিলন কেতিয়া অনুষ্ঠিত হৈছিল? অপশ্যন এ 1986 মাৰ্চ, অপশ্যন বি 1981 এপ্ৰিল, অপশ্যন চি 1974 মে, অপশ্যন ডি 1972 জুন। উত্তৰ অপশ্যন ডি 1972 জুন। 88 ভাৰতৰ ভয়াৱহ প্ৰদূষণৰ উৎস বুলি চিহ্নিত 17টা উৎসৰ কেইটা উৎস অসমত আছে? অপশ্যন এ 10, অপশ্যন বি 7, অপশ্যন চি 5, অপশ্যন ডি 13। উত্তৰ অপশ্যন বি 7। 89 মানুহৰ বসতি প্ৰধান অঞ্চলত কোলাহল প্ৰদূষণৰ মাত্ৰা কিমানত সীমিত থাকিব লাগে? অপশ্যন এ 100 ডেচিবেল, অপশ্যন বি 90 ডেচিবেল, অপশ্যন চি 80 ডেচিবেল, অপশ্যন ডি 70 ডেচিবেল। উত্তৰ অপশ্যন ডি 70 ডেচিবেল। 90 ঔদ্যোগিক আৱৰ্জনাবোৰ অপশ্যন এ বিশেষ অন্যায়কাৰী নহয়, অপশ্যন বি মাৰাত্মক জলপ্ৰদূষক, অপশ্যন চি চাৰিওপাশৰ অঞ্চলটোৰ বাবে উপযোগী, অপশ্যন ডি পৰিৱেশ সুস্থিৰীকৰণৰ সহায়ক। উত্তৰ অপশ্যন বি মাৰাত্মক জলপ্ৰদূষক। 91 তলত দিয়া কি ৰোগ পানীৰ যোগেদি সংক্ৰমিত হয়? অপশ্যন এ টাইফইড আৰু পেৰাটাইফইড, অপশ্যন বি ব্ৰংকাইটিছ আৰু এজমা,
অপশ্যন চি কলেৰা আৰু ডিচেণ্ট্ৰি, অপশ্যন ডি ফাইলেৰিয়া আৰু মেলেৰিয়া। উত্তৰ অপশ্যন চি কলেৰা আৰু ডিচেণ্ট্ৰি। 92 তলত দিয়া কি ৰোগ বায়ুৰ মাজেদি সংক্ৰমিত হয়? অপশ্যন এ এজমা আৰু ব্ৰংকাইটিছ, অপশ্যন বি মেলেৰিয়া আৰু ফাইলেৰিয়া, অপশ্যন চি কলেৰা আৰু ডিচেণ্ট্ৰি, অপশ্যন ডি আটাইকেইটা। উত্তৰ অপশ্যন এ এজমা আৰু ব্ৰংকাইটিছ। 93 কাৰ্বন ডাই অক্সাইডে অপশ্যন এ অৱলোহিত ৰশ্মি শোষণ কৰিব নোৱাৰে, অপশ্যন বি অৱলোহিত ৰশ্মি প্ৰতিফলিত কৰে, অপশ্যন চি অৱলোহিত ৰশ্মি সহজে সঞ্চালিত কৰে, অপশ্যন ডি অৱলোহিত ৰশ্মি শোষণ কৰিব পাৰে। উত্তৰ অপশ্যন ডি অৱলোহিত ৰশ্মি শোষণ কৰিব পাৰে। 94 স্মক কি? অপশ্যন এ নগৰ এখনত হঠাতে হোৱা বৰষুণ, অপশ্যন বি ধূলিৰ ধুমুহা, অপশ্যন চি নগৰ অঞ্চলত ধোঁৱাৰ সৈতে মিশ্ৰিত কুঁৱলী, অপশ্যন ডি ধূলি আৰু ধোঁৱাৰ সমষ্টি। উত্তৰ অপশ্যন চি নগৰ অঞ্চলত ধোঁৱাৰ সৈতে মিশ্ৰিত কুঁৱলী। 95 ঔদ্যোগিক বিপ্লৱ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন কোন শতিকাত হৈছিল? অপশ্যন এ 17, অপশ্যন বি 18, অপশ্যন চি 19, অপশ্যন ডি 20। উত্তৰ অপশ্যন বি 18। 96 অসমত কিয় সঘনে বানপানী হয়? অপশ্যন এ বৰষুণ বেছি হয় কাৰণে, অপশ্যন বি নিৰ্বননীকৰণ আৰু ভূমিস্খলনৰ কাৰণে, অপশ্যন চি মথাউৰি বন্ধাৰ ফলত নদীৰ পানী মুক্তভাৱে ওলাই যাব নোৱাৰা কাৰণে, নদীৰ বুকু উঠি অহা কাৰণে, অপশ্যন ডি আটাইকেইটাৰ কাৰণে। উত্তৰ অপশ্যন ডি আটাইকেইটাৰ কাৰণে। 97 কীটনাশকবোৰ কি? অপশ্যন এ শস্য আক্ৰমণকাৰী কীট পতংগ মাৰিবলৈ ব্যৱহাৰ কৰা জৈৱ বা অজৈব ৰাসায়নিক পদাৰ্থ, অপশ্যন বি দাঁত পৰিষ্কাৰ কৰা দৰৱ, চি এক প্ৰকাৰ জৈৱ সাৰ, ডি পৰিৱেশ নষ্ট নকৰা এবিধ পদাৰ্থ। উত্তৰ অপশ্যন এ শস্য আক্ৰমণকাৰী কীট পতংগ মাৰিবলৈ ব্যৱহাৰ কৰা জৈৱ বা অজৈব ৰাসায়নিক পদাৰ্থ। 98 কি গেছৰ কাৰণে অম্ল বৰষুণ পৰে? অপশ্যন এ নাইট্ৰজেন অক্সাইড আৰু কাৰ্বন মনক্সাইড, অপশ্যন বি ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইড, অপশ্যন চি কাৰ্বন ডাই অক্সাইড কাৰ্বন মনক্সাইড, অপশ্যন ডি CFC আৰু হাইড্ৰজেন ক্লৰাইড। উত্তৰ অপশ্যন বি ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইড। 99 অজন কি? অপশ্যন এ এবিধ গেছ, অপশ্যন বি এবিধ তৰল, অপশ্যন চি এবিধ গোটা বস্তু, অপশ্যন ডি সুগন্ধি দ্ৰব্য। উত্তৰ অপশ্যন এ এবিধ গেছ। 100 নগৰ এখনত বায়ু প্ৰদূষণৰ ঘাই উৎস কি? অপশ্যন এ উদ্যোগ, অপশ্যন বি যান বাহন, অপশ্যন চি আৱৰ্জনা, অপশ্যন ডি নলা নৰ্দমা। উত্তৰ অপশ্যন বি যান বাহন। 101 গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱাত কি থাকে? অপশ্যন এ হাইড্ৰ'কাৰ্বন, কাৰ্বন মনক্সাইড আৰু নাইট্ৰিক অক্সাইড, অপশ্যন বি পেট্ৰল, ছালফিউৰিক এচিড, কাৰ্বন, অপশ্যন চি ছালফাৰ ডাই অক্সাইড, বেনজিন, অপশ্যন ডি নাইট্ৰাছ অক্সাইড আৰু প্ৰপেন। উত্তৰ অপশ্যন এ হাইড্ৰ'কাৰ্বন, কাৰ্বন মনক্সাইড আৰু নাইট্ৰিক অক্সাইড। 102 কি প্ৰধান কাৰকৰ বাবে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি আছে? অপশ্যন এ জনসংখ্যাৰ বিস্ফোৰণ আৰু নিৰ্বননীকৰণ, অপশ্যন বি নিৰ্বননীকৰণ আৰু জীৱাশ্ম ইন্ধনৰ দহন, অপশ্যন চি খৰি জ্বলোৱা আৰু সালোক সংশ্লেষণ, অপশ্যন ডি সালোক সংশ্লেষণ আৰু জীৱাশ্ম ইন্ধন দহন। উত্তৰ অপশ্যন বি নিৰ্বননীকৰণ আৰু জীৱাশ্ম ইন্ধনৰ দহন। ধন্যবাদ বন্ধুসকল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কিবা থাকিলে আমাক কমেণ্টত জনাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।